বন্ধু বান্ধৱীসকল। আজি আমি মাক অলপ ফুৰাবলৈ বুলি লৈ আহিলোঁ। ভাবিলোঁ কি নতুন গাড়ীৰে মাক অকণমান ফুৰাওঁ, সেয়ে ভাবি পেলাই বিষ্ণু মন্দিৰত সোমালোঁ। প্ৰথমে গৈ আছোঁ আমি, তাতে ভাগৱত পাঠ হৈ আছে, বৰ ভাল লাগিলে আজি। মানে পৰিৱেশটো খুব ভাল লাগিলে। এয়া প্ৰভু সকলোৱে সেৱা অৰ্চনা কৰিলোঁ। ভাগৱত পাঠো অকণমান সময় চালোঁ, ভাল লাগিলে। শুনিলোঁ, খুব মানে ভাল লাগি যায়, উঠিবই মন নাযায়। পৰিৱেশটো খুব ভাল লাগিছে, ভাল লাগে ন। তাৰপিছত আহি পেলাই আমি দেওশাল মন্দিৰলৈ আহিলোঁ, গৈ আছোঁ। মাও বহুত দিনৰ পৰা ক'ৰবাত মন্দিৰত যাওঁ কৈ আছিলে, বোলো মাকো লৈ আহোঁ। এয়া দেখিছেনে ৰাজহাঁহখিনি ইমান ভাল লাগিছে, একদম মানে খুব ভাল লাগিছে। এয়া চাকি দিবলৈ ওলালোঁ। ভাল লাগে পৰিৱেশবিলাক, মন্দিৰলৈ আহিলে মনটো কিবা ভাল লাগি যায়। গৈ আছোঁ আমি ভিতৰলৈ। ভিৰ আছিলে দেওবাৰ যদিও, সোমবাৰে ভিৰটো বেছি হয়, তথাপিও ভিৰ আছিলে। বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে দেওশাল মেলা। ঠিক আছে, আজিলৈ আহিলোঁ। ওম নমঃ শিৱায়।